নমস্কাৰ আজি আমি আহিছোঁ লখিমপুৰ জিলাৰ বান্ধো গাঁওস্থিত NRL ডিপোৰ প্ৰায় এক বিশেষ অনুষ্ঠানৰ খবৰলৈ 14 ফেব্ৰুৱাৰী 2024 তাৰিখে লখিমপুৰ জিলাৰ বান্ধো গাঁওস্থিত NRL ডিপোত হুচিওকা পাছবুক নামৰ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত ভাৰত পেট্ৰলিয়ামৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন ডিপোত কৰ্মৰত কৰ্মচাৰীসকলৰ মাজৰ পৰা সৰ্বাধিক তেল বিক্ৰী কৰা কৰ্মচাৰীসকলক বিশেষভাৱে পুৰস্কৃত কৰা হয়। কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে টিফিন বাকচৰ পৰা আৰম্ভ কৰি মটৰ চাইকেললৈকে বিভিন্ন মূল্যৱান পুৰস্কাৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানটোৱে কৰ্মচাৰীসকলৰ মাজত নতুন উদ্যম আৰু প্ৰেৰণা সঞ্চাৰ কৰিছে। উপস্থিত সকলোকে এই ধৰণৰ উদ্যোগক শলাগ জনায়। এই ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ আৰু অনুষ্ঠানৰ আপডেট লাভ কৰিবলৈ আমাৰ পেজটো ফ'ল' কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰক আৰু আপোনাৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। আজি আমাৰ এই NES নৰ্থ লখিমপুৰ যোনটো আমাৰ পেট্ৰল পাম্প আছে লখিমপুৰ টাউনত, নৰ্থ লখিমপুৰ টাউনত, তাত এই খুচিওকা পাছবুক আমাৰ এটা স্কিম চলিছিলে, য'ত আমাৰ পাম্প বয়, আপোনালোকৰ ভাষাত যোনটো পাম্প বয় কয় বা আমাৰ ভাষাত যোনটো আমি DSM বুলি কওঁ, ড্ৰাইভৱে ছেলছমেন বা ড্ৰাইভৱে ছেলছউমেন, তেওঁলোকৰ এটা স্কিম ওলাইছিলে। তেওঁলোকে আমাৰ লুব্ৰিকেণ্ট আৰু আমাৰ স্পীড পেট্ৰল যোনটো আছে সেইটো বিক্ৰীৰ ওপৰত তেওঁলোকক ডিলাৰৰ নিজে এটা কমিশ্যনৰ পৰা এটা মাৰ্জিন তেওঁলোকক দি আছে। আৰু সেই মাৰ্জিনত তেওঁলোকে যেতিয়া 6 মাহ বা 8 মাহত যিমান পইচা তেওঁলোকৰ একুমুলেট হৈছে, যিমান পইচা তেওঁলোকে মানে এড কৰিব পাৰিছে, তেওঁলোকক সোধা গৈছে যে তেওঁলোকে কি বিচাৰে। ঠিক আছে, তো ইয়াত আমাৰ 7জন DSM DSW তেওঁলোকে এৱাৰ্ড জিকিছে। আৰু তাৰ ভিতৰত হায়েষ্ট যোন পাইছে তেওঁক বাইক দিয়া গৈছে, হায়েষ্ট দুজনক বাইক দিয়া গৈছে। তেওঁলোক দুজনে বাইক বিচাৰিছিলে, তাৰপিছত TV দিয়া গৈছে, টেবুল ফেন এইবোৰ দিয়া গৈছে।